ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইতিমধ্যে বৃত্তৰ বিষয়ে ক'লো তোমালোকে বুজিও পাইছা যে বৃত্তৰ কেন্দ্ৰ কাক কোৱা হয় বৃত্তৰ পৰিধি কাক কোৱা হয় ব্যাস কি ব্যাসাৰ্ধ কি জিয়া কি এই কথাখিনি বুজিবৰ কাৰণে মই তোমালোকক এটা সজুলি দেখাইছো এতিয়া চোৱা তোমালোকে চিনি পাইছা নে কি হয় এখন কি হয় এখন ঢাকন হয় এই ঢাকনখনৰ সহায়ত আমি এতিয়া বৃত্তৰ সৈতে যিখিনি কথা শিকিলো ইয়াক আমি খেল ধেমালি কৰিম এতিয়া তোমালোকে চোৱাচোন এই বৃত্তটোৰ দুটা অংশ এটো হ'ল কেন্দ্ৰ আৰু ইয়াৰ এফালে পৰিধি বহুত বিন্দুৰ সমষ্টি বৃত্তটো কি বুলি কোৱা হৈছে পৰিধি বুলি কোৱা হৈছে এতিয়া ইয়াত ইন্টাৰেষ্টিং কথা চোৱা কি মই তোমালোকক কৈছিলো যে বৃত্তক কেন্দ্ৰ কৰি বৃত্তৰ কেন্দ্ৰৰ পৰা এই পৰিধিৰ সংযোগী ৰেখাডালক ব্যাসাৰ্ধ বুলি কোৱা হৈছিল একেটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় সমান এটা তোমালোকে চোৱা এটো বৃত্তৰ এটা ব্যাসাৰ্ধ ইয়াত এটা টিলিঙা লাগি আছে দেখিছানে আৰু এইবিলাক হ'ল পৰিধিৰ নিৰ্দিষ্ট এটা বিন্দু হয় মই ইয়াত আইডেন্টিফাই কৰি দেখাইছো এতিয়া চোৱা তোমালোকে জুখি চোৱা এটো এই টিলিঙাটো সকলো জায়গাতে সমান হৈছে নে আমি দেখিব পাইছো প্ৰত্যেকটো বিন্দু সমান হ'ব বৃত্তৰ একেটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় সমান গতিকে আমি দেখিলো না তোমালোকে চোৱা কৰিছো হয়নে সমান হৈছে এতিয়া মই তোমালোকক কৈছো যে ব্যাস কাক কোৱা হয় বৃত্তৰ পৰিধিৰ পৰা কেন্দ্ৰৰ মাজেৰে পৰিধিলৈ সংযোগী ৰেখাডালক ব্যাস বুলি কোৱা হৈছিল এতিয়া চোৱা আমি সংযোগ কৰি দেখাম এই বৃত্তটোৰ পৰা পৰিধিৰ মাজেৰে কেন্দ্ৰলৈ গৈছে নে কেন্দ্ৰৰ মাজেদি গৈছে এডাল কি হ'ল ব্যাস হয় এনেকুৱা ব্যাস কিমান থাকিব পাৰে এটা বৃত্তত মই এনেকৈও দিব পাৰো প্ৰত্যেকটো পইণ্টৰ পৰা প্ৰত্যেকটো পইণ্টৰ লগত মই সংযোগ কৰিব পাৰো ইয়াৰ পৰা আমি বুজি পালো যে এটা বৃত্তত অসংখ্য অগণন ব্যাস থাকিব পাৰে এতিয়া মই জিয়াৰ ক্ষেত্ৰত দেখাইছো বৃত্তৰ যদি কেন্দ্ৰৰ মাজেদি নাযায় পৰিধিৰ পৰা পৰিধিলৈ সংযোগ হৈ থকা ৰেখাডালক কি বুলি কোৱা হ'ব তোমালোকে কোৱাচোন কি কোৱা হ'ব পৰিধিৰ পৰা পৰিধিত সংযোগ হৈ আছে এডালক কি বুলি কোৱা হ'ব জিয়া এতিয়া তোমালোকে বুজি পালানে কথাখিনি মই যিখিনি তোমালোকক প্ৰথমতে দেখাইছিলো বৃত্তৰ দুটা অংশ দেখাইছিলো বৃত্তৰ কেন্দ্ৰ বৃত্তৰ পৰিধি ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধবিলাক আমি জুখি পেলাই চাইছিলো ব্যাস কি বুজি পালা ব্যাসাৰ্ধ কি বুজি পালা এতিয়া তুমি কোৱাচোন ব্যাস কাক বোলা হয় ব্যাস বুলি ক'লে আমি কোনডাল ৰেখাক বুজিম ইয়াত মই দুডাল ৰেখা দেখাইছো ইয়াত কোনডাল ব্যাস হ'ব তুমি কোৱা ব্যাস কোনডাল আইডাল জিয়া তুমি কোৱাচোন ইয়াত ব্যাস কোনডাল জিয়া কোনডাল শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে বুজি পাইছানে ঠিক আছে ধন্যবাদ